হেল্ল' এভৰিৱান, কি খবৰ? মই একদম আহি পাই গ'লোহি। ক'ত গম পাইছেনে? আমাৰ একেবাৰে মৰমৰ হিয়াৰ আমঠু জুবিন ক্ষেত্ৰ অৰ্থাৎ ভগৱান ক্ষেত্ৰৰ ওচৰত পাই গ'লোহি। আজি বহুত দিনৰ পৰা এটা আশা আছিলে যে তেওঁৰ এই ভগৱান ক্ষেত্ৰখনৰ ওচৰত মই গৈ এগছি চাকি জ্বলাম, তেওঁৰ ফটোত এটা সেৱা কৰিম, এনেদৰে ভাবি আছিলোঁ। আৰু সেই ভবা কথাটো আজি সম্পূৰ্ণ হৈছে। বহুত বেছি ভাল লাগিছে আৰু আৱেগিক হৈ পৰিছোঁ, যিহেতু ইমান আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন দাক এনেদৰে আমাৰ পৰা নাইকিয়া কৰি দিলে। কেতিয়া কল্পনাও কৰা নাছিলোঁ এনেদৰে যে এদিন তেওঁৰ এনেদৰে আহি পেলাই ইয়াত তেওঁক চাকি জ্বলাই যামহি বুলি ভবা নাছিলোঁ। তেওঁৰ ওচৰত জীৱনত কেতিয়াও তেওঁৰ মুখখন সম্পূৰ্ণ ফেচ টু ফেচ দেখি নাপালোঁ, কিন্তু তেওঁৰ এতিয়া নাইকিয়া হোৱাৰ পিছত আহিবলগীয়া হৈছে। বহুত বেছি দুখ লাগিছে অৰ্থাৎ, আৰু কিনো ক'ম আৰু, বহুত বেছি বেয়া লাগিছে। আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। আপোনালোক যিসকল অহা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে তেওঁৰ এই ভগৱান ক্ষেত্ৰখন চাব পাৰিব, সেইবুলি অকণমান ভিডিঅ' কৰি থ'লোঁ। ধেৰ মানুহ হৈছে বাৰু। আজি মই মনডেৰ দিনা গৈছিলোঁ, ছানডে দিনা আৰু বেছি মানুহ হয় বাৰু। ভাবিলোঁ অকণমান ভিডিঅ' আপোনালোকৰ ওচৰত দিওঁ কৰি পেলাই, যিসকলে চোৱা তেওঁলোকে চাব পাৰিব। আৰু বহুত বেছি বেয়া লাগি গৈছে, যিহেতু এনেদৰে ভিডিঅ' কৰিব লগা হৈছে। আৰু এটা কথা ভাল লাগিছে, আশাটো যে মোৰ সম্পূৰ্ণ হ'ল। এনেদৰে চাব পাম বুলি ভবা নাছিলোঁ বাৰু কেতিয়াও। আৰু ইমানেই আছিলে বাৰু মোৰ ভিডিঅ'টো। বাই বাই।